নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পিঁয়াজৰ খেতি। আপোনালোকে হয়তো বহুতেই দেখাই নাই অসমীয়া পিঁয়াজ কেনেকৈ কৰে। যাতে আমাৰ গাঁৱতে এনেকৈ আমি প্ৰত্যেক বছৰেই কৰোঁ আৰু ইয়াত দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে অসমীয়া পিঁয়াজ। যিটো চালানী পিঁয়াজ বা ডাঙৰ ডাঙৰ পিঁয়াজ হয়, সেই ডাঙৰ পিঁয়াজতকৈ এই পিঁয়াজটো খাবলৈ যথেষ্ট ভাল আৰু বহু ক্ষেত্ৰত গাঁৱলীয়া দৰৱত এই পিঁয়াজটো ব্যৱহাৰ হয়। সেইকাৰণে এই পিঁয়াজটো মই প্ৰত্যেক বছৰেই কৰোঁ আৰু এইটো পিঁয়াজ 300-400 টকা কেজি আমি প্ৰত্যেক বছৰে পাওঁৱেই। ইয়াত দেখিছেনে বন্ধুসকল কিমান ডাঙৰ ডাঙৰ হৈছে। প্ৰথমতে আমি যেনেকৈ ৰচুন লগাইছিলোঁ, ৰচুন লগোৱা তেনেকৈ একেই লগাই আপোনালোকে। প্ৰথমতে মই কেনেকৈ ৰচুনবোৰ লগাইছিলোঁ তাৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ। সেই একে পদ্ধতিতে আমি অসমীয়া পিঁয়াজবোৰ লগাওঁ। এফুটা ফুটা কৰি পেলাই মাটিবোৰ ভালদৰে হাল বাই পেলাই এনেকৈ দি যাওঁ। ভেটি বনাই পেলাই যিটো আদা যেনেকৈ ভেটি বনায়, এনেকৈ ভেটি বনাই পেলাই প্ৰায় আপোনাৰ 5 ইঞ্চি মূৰে মূৰে এটা এটা পিঁয়াজ দি যাওঁ। পিঁয়াজবোৰ দি যোৱাৰ পাছতে ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ উঠি আহিছে। এইবোৰ প্ৰায় খানিবৰে হৈছে আৰু পিঁয়াজবোৰ যেতিয়া এনেকৈ ফেৰেঙনি মাৰি ওলাই আহে তেতিয়া কি হৈ যায়, আপোনালোকে 4 ৰাউণ্ডতে দেখিছিলে মই কেনেকৈ মাটিবোৰ অকণমান খুচৰি পিঁয়াজবোৰ অকণ উলিয়াই দিছোঁ। এনে কি হৈ যায়, পিঁয়াজবোৰ এনেদৰে অলপমান উলিয়াই দিলে কি হৈ যায়, পিঁয়াজবোৰ আৰু ডাঙৰকৈ বাঢ়ি আহে, তাৰমানে মেল খাই যায়। এই ভিডিঅ'ত দেখিছে আপোনালোকে কেনেকৈ মেল খাই গৈছে। মেল খাই গ'লে কি হৈছে, পিঁয়াজবোৰ ডাঙৰ ডাঙৰ হয়। ইয়াত দেখিছেনে বন্ধুসকল, খানিব হোৱা নাই আৰু 1 মাহমানৰ পাছতেই এইবোৰ হ'বগৈ। যিহেতু গছবোৰ ভালকৈ মৰা নাই, গছবোৰ সম্পূৰ্ণকৈ যেতিয়া মৰিব তেতিয়াহে তাৰমানে পিঁয়াজটো খানো। পিঁয়াজটো তেতিয়া পুৰঠ হৈ যায়, তেতিয়া 5 বছৰলৈ সঁচলৈ ৰাখিব পৰা যায়। পিঁয়াজবোৰ সোনকালে খানি দিলে কি হৈ যায়, 5 বছৰলৈ যেতিয়া আপোনালোকে সঁচলৈ ৰাখিব, সঁচলৈ ৰাখি থ'লে চব পিঁয়াজবোৰ শুকাই যাব আৰু 5 বছৰ আকৌ পিঁয়াজৰ খেতি, নিজৰ ঘৰৰ পিঁয়াজৰ খেতি মানে আপোনাক কৰিব নোৱাৰে। আকৌ বজাৰৰ পৰা কিনি আনিব লাগিব। বজাৰত কিনা টাইমত এইবোৰ 400 টকা 500 টকা কেজি থাকেগৈ। সেইকাৰণে ঘৰতে যদি কেইজনমান ভালছে শুকুৱাই পেলাই ৰাখি দিয়ে, তেতিয়াহ'লে 5 বছৰলৈ আকৌ খেতি কৰিব পৰা যায় আৰু বজাৰতো ধুনীয়া দাম পায় বিকো বুলিলেও। সেই বন্ধুসকল, অসমীয়া পিঁয়াজটো আমি প্ৰত্যেক বছৰেই কৰোঁ। অসমীয়া পিঁয়াজ অৰ্থাৎ লোকেল পিঁয়াজৰ সৰু ভিডিঅ'তে আপোনালোকৰ আগলৈ এনেদৰে আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।